এটা কথা ভাল লাগিছে কিন্তু ফ্ৰীত খাব পারলো। যোৱা ভিডিঅ'টোত আপোনালোকে ভালেখিনি মৰম দিছে। নমস্কাৰ, মই জ্যোতিৰ্ময়। ৰাতিপুৱা একাপ চাহ খাই এনেদৰে স্কুলৰ ফালে ওলাই গৈছিলো। তাৰে পৰা ক্লাছ কেইটা খতম কৰি আহিলো ঘৰত। আহি থকাতে এইবিলাক দেখিলো। প্ৰথমবাৰতো মই ভাবিলো কি আহিছে, ইয়াতে পুলিচো আহিছে, এম্বুলেন্সো আহিছে। প্ৰথমতেতো ইমান গুৰুত্ব দিয়া নাছিলো। তাৰে পিছত মই কেৰাম খেলিব আহিলো। মানে বহুত দিন এইবিলাক খেলাই নাছিলো। মামাহঁতৰ দাদাহঁতৰ লগত আহিলো খেলিব। খেলাৰ আগতে প্ৰথমতে ভাল কৰি ল'ব লাগিব। মানে ওখ চাপৰ হৈ থাকেতো, ইহঁতক ভাল কৰিব দিলো। তাৰে পিছত কিছু সময় পিছতে আমাৰ খেলা আৰম্ভ হ'ল আৰু শেষ হ'ল। মামাহঁতৰ ঘৰত ভাত খাই ইয়াতে কি হৈ আছে চাব আহিলো। মানে মানুহ বিলাকো কৈ আছিল তো সেইকাৰণে আহিলো। ইয়াতে কিবা বিনামূলীয়া চিকিৎসা দি আছে নেকি, মই ভালকে গম নাপাওঁ ৰাইজ। তাৰে পিছত এইফালে কংকন ভাইক লগ পালো আৰু এইবিলাক বিনন্দী চন্দ্ৰ মেধি কলেজত হৈ আছে। কংকন ভাই মোক দেখুৱাবলৈ লৈ আহিলে। মই ইফালৰ পৰা সিফালে চাই আছিলো। তাৰ পিছত আমাৰ মুনুহঁতক লগ পালো। ৰৈ ৰৈ বিনালে চিনেমাখনত অকনমান দেখুৱাই দিলে। তাৰে পিছত আমাক ভাত খুৱাব লৈ আহিলে। মই প্ৰথমতে নাখাওঁ বুলি কৈছিলো। তাৰে পিছত জোৰ কৰি তো খাব আহিলো। আমাৰ মুনুহঁতৰ লগত আহিলো। ইয়াতে ভাত চাত খাই আমি তাৰে পৰা ওলাই আহিলো। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো। লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব আৰু ফলোটো কৰি দিয়ক।